অ' সুস্মিতা নিউজত হোম মিনিষ্টাৰ ছোৱালীজনীৰ কিবা খবৰ ওলাইছে নেকি? জানি না তো সারর রুমো কিতা গফ হড্ডা কিন্তু কিছু হুনতাম ফারিয়ান না যে কাক লাগে নকয় কিয়? বুঝছো না কিতা হইছি হেৰি আপুনি একো নকয় কিয়? ভগৱানক দিব পাৰিব? ভগৱানক আকৌ ক'ৰ পৰা আনিম? এই রে বাবু মশাই বিয়ানে বিয়ানে মাথা নষ্ট করবার লাগি আইছনি তোমার নাম কিতা? কৰ্ণেল গোস্বামী। স্যার ও সুস্মিতা এইজনেই কৰ্ণেল গোস্বামী। আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰপ'জেলটো আপুনি একচেপ্ট কৰিব নেকি? কৰিম, কিন্তু এই কামটোৰ কাৰণে মোক কিয় চিলেক্ট কৰিলে? আমি জানো এই কামটো আপোনাৰ বাহিৰে আমি কোনেও কৰিব নোৱাৰোঁ। ঠিক আছে, মই আমাক ধৰি আনিম আৰু ছোৱালীজনীও ৰেস্কিউ কৰি আনিম, কিন্তু মই সম্পূৰ্ণ নিজৰ ষ্টাইলত কাম কৰিম। মোক কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰিব আৰু মোৰ লগত মোৰ নিজৰ মানুহ থাকিব। হ'ব ছাৰ, আপুনি আৰু মই আমি দুইজনেই কাফি। আপুনি কি কৰিব? সহায় কৰিম বুলি ভাবিছিলোঁ। কৰ্ণেলৰ লগত কাম কৰিবলৈ দম লাগিব, আছে দম? ছাৰ, প্লেনিংটো কেনেকৈ কৰা হ'ব? ছাৰ, কৰ্ণেল ছাৰে একো নক'লে যে? তোমালোকে তেখেতক নেজানো, তেখেত অলপ বেলেগ ধৰণৰ মানুহ। তেখেতে কামটো লৈছে যেতিয়া নিশ্চয় কৰিব। তেখেতক কোনো ধৰণৰ প্ৰশ্ন নুসুধিবা। আৰু এটা কথা মনত ৰাখিব, তেখেতে যেতিয়ালৈকে আমাৰ ইয়াত আছে ডিপাৰ্টমেণ্টৰ তেওঁৰ কাৰণে যিখিনি কৰিব লগা আছে সেইখিনি নিয়াৰিকৈ কৰিবা। চিয়'ৰ ছাৰ। ঠিক আছে, মই আহোঁ।